সকলো ভালে আসাম মনি ব্লগছ আন এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ, চাওক একদম সাজি কাচি পোৱা ৰেডি যাব ওলাইছোঁ। ক'ত যাম কি কৰিম সকলোখিনি দেখুৱাই থাকিম। আগৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব, তেতিয়াহে মই আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। এইফালে পিতাই চুমি, এইফালে আমাৰ অনুপ আৰু আমাৰ ড্ৰাইভাৰ দাদা জানো নহয় আৰু ইয়াত সকলো যাব ওলাইছোঁ। এতিয়া ব'লক তেনেহ'লে পাই গ'লোহি, আপোনালোক সকলো পৰিৱেশটো দেখুৱাম। তেনে ভিতৰলৈ ব'লক, ভিতৰলৈ যাওঁ। ভিতৰত পৰিৱেশ আহকচোন এবাৰ আপোনালোক দেখুৱাম। এনেকৈ ভিতৰলৈ সোমাই গৈ আছোঁ। চাওক কি ধুনীয়াকৈ সজাইছে, গছ গছনি একদম লাইটৰ ফকাচিঙে কি মজা লাগিছে। ইফালে যোনে মই ধুনীয়াকৈ গৈ আছোঁ, লগত চুমিহঁত আহি আছে। এয়া চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ। তেনেহ'লে ব'লক ভিতৰলৈ সোমাই গৈ থাকোঁ, আপোনালোকক দেখুৱাই থাকিম সকলোখিনি, আপোনালোকে চাই থাকিব। আৰু যোন যোন আহিছেতো সকলোৱে উপভোগ কৰিছে, আৰু যোন অহা নাইকিয়া মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে উপভোগ কৰক। কি ধুনীয়াকৈ পাতিছে তেওঁলোকে খ্ৰীষ্টমাছ। এয়া চাওক বহুতো মানুহ আহিছে, চাওক কিমান মানুহ আহিছে, আৰু ভিতৰলৈতো বহুত মানুহ আছেই। চাওক লাইটৰ হেৰিয়ে কিমান মজাকৈ সজাইছে। তেওঁলোকৰ এইটো পবিত্ৰ দিন, সেয়েহে আমাক নিমন্ত্ৰণ কৰিলে, আমিও আহিছোঁ, আহি বহুত ভাল লাগিছে। ইফালে চাওক এয়া চাইডত খোৱা ব্যৱস্থা কৰিছে, ইফালে গীৰ্জাঘৰ। তেনেহ'লে ব'লক আমি গীৰ্জাঘৰ ভিতৰলৈ সোমাই যাওঁ। এতিয়া গীৰ্জাঘৰ পাই গ'লোহি, সন্মুখতে চিষ্টাৰ ৰখি আছে। গীৰ্জাঘৰ ভিতৰতো চাওক কি ধুনীয়াকৈ, কি সুন্দৰ, কি ভাল লাগিছে। তেওঁলোকৰ পবিত্ৰ গীৰ্জাঘৰ। এইফালে আমাৰ চাওক ইয়াৰ জুই বায়ে ফটো উঠি আছে, আমাৰ যোনহঁতৰ চিষ্টাৰ হয় তেওঁ ফটো উঠি আছে, আৰু তেওঁ আমাক দেখি উঠি পেলাই তেওঁৰ ওচৰলৈ মাতিছে আমাক। খ্ৰীষ্টমাছৰ উপলক্ষে তেওঁ আমাক আন্তৰিকতা জনাইছে, আৰু তেওঁ ফটো একপি উঠিবৰ কাৰণে আমাক ওচৰতে বহাই ল'লে। চবকে খ্ৰীষ্টমাছৰ কাৰণে সকলোকে হেণ্ডশ্বেক দি ওলগ জনাইছে। ইফালে চাওক কি ধুনীয়াকৈ সজাইছে, কি ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া লাগিছে। এয়া চাওক গীৰ্জাঘৰ সুন্দৰকৈ সজাইছে, চাওক কি ধুনীয়া লাগিছে। সকলোৱে চেলফি লোৱাত ব্যস্ত হৈ আছে গীৰ্জাঘৰ ভিতৰত। ইফালে এইটো বাহিৰৰ পৰিৱেশ, চাওক বাহিৰতো কি ধুনীয়াকৈ সজাইছে, বহুত ভাল লাগিছে। ইফালে ফুলৰ থোপাই ধুনীয়াকৈ সজাই তুলিছে। ইফালে যোনক ফটোকপি উঠিবলৈ মুখখন ঘূৰাব দিলোঁ, কিন্তু সিফালেহে চাই আছে। চাওক কিমান মানুহ হৈছে। খাবলৈ সোমাই আহিলোঁ, এতিয়া কিবা এটা খাই ল'ম বুলি। ইফালে পুৰি, বুটৰ দালি আৰু চিকেন বনাইছে। চাওক সকলো ৰাইজে খাই আছে, বহিবলৈ জেগা নাইকিয়া হৈ গ'ল। ইফালে আমাৰ জুই বা আৰু পিতাই ফটো উঠিছিল, লগতে চুমি আৰু জুই বাই মই উঠিলোঁ একপি। আমাৰ পিতাই এইখিনিতে একপি উঠিলে, আৰু আমি এতিয়া যাবলৈ আহিলোঁ। এতিয়া আমি ওলাই আহিছোঁ ঘৰমুৱা হৈ পেলাই। চাওক কি ধুনীয়া পৰিৱেশ, কি মজা লাগিছে, বহুত ভাল লাগিছে। এতিয়া আমি ঘৰলৈ যাবলৈ আহিলোঁ, আৰু ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰতে দেখা বেল আইকনটো টিপি দিব, তেতিয়াহে মই আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। তেনেহ'লে হেপ্পী খ্ৰীষ্টমাছ ডে' সকলোকে উল্লেখ জনালোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।